হেল্ল' বন্ধুসকল, মোৰ নাম অজয়। এইটো মোৰ ছেকেণ্ড ব্লগ। আগৰ ব্লগটো এনেই পাহাৰ গৈছিলোঁ হ'লে দেখুৱাইছিলোঁ। মই হ'লোঁ গাঁৱলীয়া ল'ৰা, খেতি কৰোঁ, সেইকাৰণে দেখুৱাম। ডাংমাৰ খেতি কৰা একদম সহজ উপায়। ডাংমাৰ পাতিটো মাৰিবলৈ চবেই জানে, গুটি কেনেকৈ দিয়ে চবেই জানে, কিন্তু চবতকৈ সহজ উপায় এটা দেখুৱাম আপোনাক। কেনেকৈ মানে ডাংমাৰ খুটি নিদি পানি কেনেকৈ সোনকালে মানে কম কষ্টত মানে উঠাব পৰা। এয়া মোৰ ডাংমাৰ খেতি। বৰ বিশেষ লগোৱা নাই, এবিঘামান হ'ব। আমি খেতিয়ক মানুহ, সেইকাৰণে যিসকল গাঁৱৰ মানুহ তেওঁলোকৰ কাৰণে কৈছোঁ, মানে একদম কম খৰচত আৰু কম কষ্টত আপোনালোকে খেতিটো কৰিব পাৰিব। আপোনাৰ খুঁটি লগালেতো সদায় বান্ধিব লাগে। যদি ৰছী মাৰে মানে বান্ধিবলৈ ক'বলৈ প্ৰয়োজন নাই, সোনকালে উঠিব। ভইচটো মই পাছত দি দিম।